এতিয়া সব ফালৰ পৰা দাম বঢ়াই আছে নতুন চৰকাৰে। আপোনাৰ তেলৰ দাম বাঢ়িছে যে ভাড়াও বাঢ়িব, কিন্তু আমাৰ মানে কি হৈছে, আমাৰ নিচিনা মানুহৰ কাৰণে বহুত প্ৰব্লেম হ'ব। আপোনাৰ পইচা বাঢ়ি গ'লে, ভাড়াটো বাঢ়ি গ'লে মানে সব ফালৰ পৰা দিগদাৰে হৈ যায় ন। মইতো আপোনাৰ তেজপুৰ গুৱাহাটী আহিয়ে থাকোঁ। আপোনাৰ মান্থত আপোনাৰ 3-4বাৰ আহিবই লাগে অফিচিয়েল কামত মানে। এইটো আমাৰ কাৰণে দিগদাৰ হ'ব আৰু। চৰকাৰে এতিয়া বস্তুটো বঢ়াই আছে, এতিয়া আমি আৰু সৰু সুৰা মানুহ যেনেকৈ বঢ়াইছে তেনেকৈতো যাব লাগিবই। অসুবিধা হৈ আছে, অসুবিধা কাৰ নহয়, চবৰে হ'ব। এতিয়া আপোনাৰ যাবলৈ হ'লে এতিয়া চিন্তা কৰিব লাগিব। আৰু টোল গেটবিলাকো য'তে ত'তে ইমান টোল গেট বঢ়াই গৈছে, সেইটো কাৰণেও বাঢ়িব পাৰে। সেইটোৱে আৰু কি ক'ম। আমি এতিয়া গুৱাহাটীৰ পৰা তেজপুৰলৈকেতো 300 টকা লৈয়ে আছে মেক্সিমাম, আৰু বঢ়ালেতো বেছি দাম হৈ যাব ন। সেইটো কাৰণে এইটো ল'ব নালাগে। আমাৰ অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ, বঢ়াব নালাগে মানে। সাধাৰণ জনতাই যথেষ্ট যন্ত্ৰণাৰ সন্মুখীন হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত যিটো মটৰ পৰিবহণ সন্থা তেওঁলোকেও এটা সিদ্ধান্ত লৈছে, এই ক্ষেত্ৰত চৰকাৰে যাতে বিবেচনা কৰি চায়, সাধাৰণ জনতাৰ মূৰত যাতে দাম টাঙন নপৰে, তাকে কামনা কৰিলোঁ। সাধাৰণ জনতাৰ হৈ চিন্তা কৰিব লাগে, যিহেতু এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিছে বিজেপি চৰকাৰক, 102খন আসন দিছে তেওঁলোকক। গতিকে সেই হিচাপে চৰকাৰে সাধাৰণ জনতাৰ হৈ চিন্তা কৰি যাতে ভাড়া বৃদ্ধি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰাটো মই কামনা কৰোঁ। আমাৰতো বহুত অসুবিধা হ'ব, আমি এইটো সন্মত নাই মানে। আমি হ'লেও দুখীয়া মানুহ, 70% বঢ়ালে মানুহ কি হ'ব আমাৰ নিচিনা মানুহ, কওকচোন বাৰু। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে 70% নবঢ়ায় ভাড়া।